So, hello guys, welcome back to my channel Alex Vlogs. तो क्या खबर अपन को तो आप लोग thumbnail से निश्चय कम पैसे आज ही हमारे मामार 1K हो जाए सब्सक्राइबर complete. तो ये तो आमार दोरे मानुआर 1K सब्सक्राइबर हुआ मने ऐता खबून पूरा नवा खे ऐता खोरू पूरा ऐता खाना पार्टी मिली अभी सामी गुट्टा किटे मिली फेले मामा আছে ঘৰত মই আছো ঘৰত তেতিয়া মানে কি কল কৰিলে যে ভাই এটা খানা হ'ব তো এতিয়া যাও তো পুৱাৰ পল তাৰ লগতে আছিল খানা সানা জুগাৰ কৰিলো এতিয়া বেটাৰী গাড়ী লৈ যাম তো সাইটা আজি ভিডিঅ একদম ধমাকা হ'বলৈ যাই আছে তো দেয়াৰ গাইস এটো বেলেগৰ ঘৰ নহয় দিও আমাৰে ঘৰ মানে সাতটা ৰুম হেবলে টিং লগা হৈছে এই দুটা ৰুমত টিং লগা নাই তো দুটা ৰুমত টিং লগাই দিম বাৰু সেইটো টেনচন নাই পিছত পূজা আহিছে পূজাৰ লগে লগাম আৰু ভাইহত বাহিৰত আছে একদম ৰখি ফেলাই এইকিটা তো হেতলৈকে যাও মোৰ মামাৰ 1K সাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে মামা তো কথা কৈছিলো খৰি দেংবা লাগা আছে দে আজি 1K কি বেটা কই কথা কই 1K মানে কি বেটা মানে কি কম তো সকলোকে বহুত বহুত ধন্যবাদ 1K কই দে তোমাৰ দে চাই কো মোবাইল নাই এনেকে 1K এসে একদিন মানে থ্যাংক ইউ হ'ব বুলি মানে এটা সপোন আছে এদিন আৰু ডাঙৰ কাম খানা খাম এটা খুবকে খাইছো আজি অলপ হা বেটাৰী গাড়ীত আমি স্টাৰ্ট কৰি দিলো যাত্ৰা আমাৰ খানা লৈকে তো এফালে আছে গলতে মামাৰ গলতে মাইকেনে খবৰ এ তামাম আজি আমাৰ এৰ 1K আছে হিট হয় বাকি অতি সকলোবোৰ বজাৰ বজাৰ আছে আগৰ আমাৰ মৃত্যুঞ্জয় ভাই বিকাশ আছে আমাৰ মামা আছে এ মামাৰে দিন আৰু দিনে মামা কলে মানে অনুমান কৰা নাই অতি মাংস যিমান লাগে আনছো 5 কেজি মানে 3 কেজি মান আনছো কিন্তু কি হ'ব আৰু যিনা খাবা নাপাই সি ৰাংগে খাবা কিয় যে মামাৰ 1K হৈছে কি মানে আগত বহিব ওকাইলে হে কৰি আছে তো মই অলপ টাইমৰ কাৰণে আগত আহি গৈছো আমাৰ ড্ৰাইভাৰ প্ৰ ড্ৰাইভাৰ তুমি বহিব নোপোৱা মই বহিম কাৰণ মোৰ 1K হৈছে মই দওঁ না জি ডাকু এনে গৈছো ভাই এতিয়া মই মানে থিয়া দিছো আৰু ওপৰত আছে খৰি পিছত আছে ভাইহত আইছে আৰু জাগাটো মানে পামে আৰু অকমান পিছত মামাৰ 1K মানে মোৰ 1K না এখানে মামাই যিমান ফূৰ্তি কৰিছে তো গাইস আজি এইটো জায়গা দেখাম এই ৰব গাইডৰ জায়গাটো ভালকে দেখাম এই ঘৰটো দেখিছেনে ঘৰটো মানে বহুত ডাঙৰ পথৰৰ মাজত আমি গুটাই গিটাই মিলি জুলি খাম এ নুমি গেলো অতি ইটা ভাই মানে কষ্ট কৰি আছে এই এৰ পৰা মানে দুডাল পৰিল এই দুডাল হৈ লৈ যাতে কাম কৰিব লাগে কিন্তু কাম কৰিব লাগে समझ रहे हो ना আৰু গেছ কৰি আনা শেষ হৈ গ'ল আৰু আমি এইটো জেগাতে খাম আজি খানাটো আৰু এফালে যোগাৰ টোগাৰ হ'ল সকলোবোৰ আনা শেষ হৈ গৈছে আৰু ইয়াত মানে সকলোকে ভাল লাগে কথা এইটো শ্ব' কৰে মানে দুটা খানা অলৰেডি আছে আৰু গাইছ মই মানে আমাৰ স্কুলৰ লগৰ ছোৱালীৰ লগত ইয়াত মানে খানা অলৰেডি খোৱা শেষ হৈ গৈছে আৰু এফালে মানে মানুহবিলাকে কমচে কম 10টা-20টা মানুহতে বহি পেলাই আৰামত খানা খাব পাৰিব আৰু এফালে ফেন চেন আছে বাৰু সেইবিলাক কথা যে আমাৰ মানস মামা আছে মানে সিহঁতৰে মানে শান্তি মাটি আৰু সিহঁতৰে এইটো ঘৰ আৰু এফালে মানে পথাৰ আছে ধুনীয়া একদম ভাল ভিউ পইণ্ট চাব পাৰে কি মজা ভিউ যে কয় বতৰ মহিমা ধৰিব নোৱাৰি কথাটো একদম সঁচা কথাহে অকণমান আগত মানে এনেকুৱা ধামাকা বৰষুণ দিছিল এনেকুৱা কলা কৰিছিল কিন্তু এইটো চাব পাৰে মানে সূৰ্যৰ ওপৰত আহি গৈছে চাব পাৰে কি মজা ভিউ আৰু এইটো জেগাটা খাম কেনেকুৱা লাগিব কমেণ্ট কৰি জনাবচোন আপোনালোকে ভালকৈ কমেণ্ট কৰিব ভাল লাগিছে জেগাটো কাকা আহিছে পুলিচ থকাৰ পিছত আমাৰ টেনশ্যন নাই কোনো কাকা খবৰ কৈ দিয়া খবৰ আছে আৰু বাকী এতিয়া আমি বেলেগ বস্তু এটা আনিব যাই আছো মানে সেইটো লাগে মানে লাগতিয়াল বস্তুটো এতিয়া যাই আছো আমি এতিয়া যাব লাগে নাই বাবা আমি যাওঁ থাল লৈ যাম থাৰ মই কাকা যাওঁতে নব আগত বেলেগ কাৰণে এতিয়া কেক আনিব যাই আছো ভায়াত কেনাই থাল লৈ যাই আছো কেক আনিব তাক কোৱা নাই বাৰু এতিয়া আনিও তাক ছাৰপ্ৰাইজ দিম একদম মাথাৰ ওপৰত আছো এতিয়া কৰবে গ'ল লগাব লাগিব নহলে নাযায় আৰু দোকানৰ মালিকে কাকাকে লিখ পাৰিছি কাকা লেখ একদম মজা লেখ এইফালে গৌতমে মানে কি ইউটিউব লগো আছি উপায় নাই দাদা আৰু বাদ দি এনেকৈ হ'ব আৰু হ'ব দা কিবা কথা কবা মজা 1K বেলেগ কৰিছে কিন্তু শুই আছা তই হা ভাই আন না কি চলি খা চবে খা পেটিছ কৰিছি খাই বাজিলে কিবা এটা হলি হল তাতে ৰখি আছে কেকটো আনছো বঢ়িয়াকে তাক ছাৰপ্ৰাইজ দিব লাগিব একদম মজাকে তো বঢ়িয়াকে থৈ দিয়ক ধুনীয়াকে এইটো আৰু মামাৰ কাৰণে কেক এটা আনিছো ইউটিউবৰ লগত আৰু আপোনালোকক দেখাইছো এতিয়া ইউটিউবৰ লগত মই আঁকিছো মামা কেক কাটব লাগে এতিয়া দে Happy 1K to you. Happy 1K to you. Happy 1K to you. Hey, don't stop me, don't stop.
কি হৈছে মামা নিজে খাব পৰা নাই মুখত গৈ দিছি মামা বাকি 1K সেলিব্রেশন কেনেকুৱা কৰিলো কৈ দিয়া বঢ়িয়া বঢ়িয়া ভাল লাগছে কিন্তু সারপ্রাইজ তো কেনেকুৱা লাগে সারপ্রাইজ বহুত বেয়া ভাল লাগিছিল বাকি হিটো ঠিক কথা কৈছা এটা মাংস চাংগ হৈছে না মাংস তো মেন বাকি কেক চেক খাব নাগে কেক কালিও খাব পারবি হন নহয় 1K সি 1 লাখ হ নাই তোর ফার্স্ট টাইমে তুই দিনে আই অতি খানা হবো একদি জায়গাতে খানা হবো কিন্তু সবচেয়ে ডাঙৰ খানা হবো নে কিবা ইয়াত এ ফার্স্ট খানা হবো হ্যাঁ এই তো খাছে নে মুখেদি খাছে ভাই মানে মাংস আনিছিল 5 কেজি কিন্তু সকলে মানে নিজে নিজে কেৰে পৰা মাংস লৈ পেলাই নিজে খাই শেষ কৰি দিছি তো মই ঘৰৰ পৰা আৰু পইচা অলপ আনি পেলাই মাংস আকৌ মানে আনিছো মই খাবাই নাই আমি নিবিৰ মই গৌতম আৰু কোনে কাৰ্তিক দা আৰু জিন্তুৰা খাছি 1 লাখ খাছি বেয়া লাগছে মোৰ এটা আমি তো খাছা এটা আমি খাব লাগে ভাত চাত খাওয়া শেষ হৈ গ'ল তেবলে ভাত খাই আছে ভাইহঁতে কাৰ্তিক দা আছে জিন্তুৰা আছে জিন্তুৰা ভাত খাইছে ন তই আৰু নিৰ্মা তোৰে 1K খানা খাই আছো হৈছে না খাবা পাব হৈ গ'ল ধুনীয়াকে বাচন চান ধুই আছে গৌতমৰ নিবিৰ ভাই তোৰে নিৰ্মা তোৰে 1K কিন্তু তই বাচন ধুব লগা হৈছে কি কৰিবি আৰু ভাই উপায়টো নাই খাই পেলাই জিন্তুৰা হাতে যাব বাকি 1K সেলিব্রেশন কৰা হে তোৰ কিমান হৈছে বৰ্তমান মোৰ এটা 700 হ'ব আৰু লাইকে আৰু 1K হ'বলৈ গৈ আছে ভাল ভাল ভিডিঅ' বনাই ভাইও আমাৰ আৰু মোৰ বুলি নহয় চবৰে চলবা আছে ইয়াতে ভাই ভিডিঅ' বনাই আপোনালোকে সাপোৰ্ট দিব মৰম দিব আৰু মাজে মাজে অলপ ব্যতিক্ৰমী চেলেঞ্জ পাই থাকিব দুৰ্গা পূজা কালি স্পেচিয়েল সাৰপ্ৰাইজ এটা আছে ইয়াৰ আৰু দুৰ্গা পূজাত মানে কি অলপ বেলেগতকৈ বেলেগ কৰি মানে বেলেগ সাৰপ্ৰাইজ আছে আৰু সাৰপ্ৰাইজ আছে আৰু মানে কি জিন্তু বাৰ মানে 10K হ'বলৈ যায় আছে 10K দিনাখন সৰু সৰু কি তুলনি বিয়া হ'ব তুলনি বিয়া হ'ব কিন্তু 10K জিন্তু নহয় 10K তুলনি বিয়া 10K তুলনি বিয়া তো এইফালে কাৰ্তিক দা আছে কাৰ্তিক দা ইয়েস কেনাই বঢ়িয়া আৰু ভাল লাগিল ইয়াতে আহি পেলাই ভাল লাগিল ভাত খাই পেলাই 1K খাই 1K ভাত খাই পাৰ্টি খাই পেলাই 1K পাৰ্টি খাই পেলাই না না কাকা তা খালি না ভাত ভালকে মই ভাত খালো তুমি ভাত খালা ইও ভাত খালা সবেই ভাত খালা তুমি খাইছা যদি মই খাইছো তুমি খাইছা যদি মই খাইছো তুমি বমি কৰি মৰা মই চাফা কৰো এই দেখছান না কুত্তাক মই না কৈয়ে চালো কি না কৈ চালা মই না কৈয়ে চালো কি ছিল তোৰ কি আছে ইছুৰ 1K হ'ব সোনকালে আৰু বেছি নালকে কি হ'ব তাৰ পিছত আমি খানাটো আৰু ডাঙৰ খাম আৰু এফালে ঘৰ চৰ এফালে ধুনীয়াকে চাহ পানী খোৱা শেষ হ'ল তো আজিৰ ভিডিঅ' এখন সমাপ্ত কৰিবলৈ ওলাইছো কাৰণ মোৰ যেটো 1K হ'বলৈ যায় আছে আপোনালোকে সাবস্ক্ৰাইবটো নকৰাকৈ নাথাকিব কাৰণ মোৰ 1K হ'লে মোৰো উৎসাহটো বাঢ়িব তো আজিলৈ এইখিনি লগ পাম নতুন ভিডিঅ'ৰ সৈতে বাই বাই জয় হিন্দ জয় ভাৰত জয় অসম।